ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ মৰম আৰু শুভেচ্ছা জনাই মই তোমালোকৰ আজি নৱমমান শ্ৰেণীৰ চোৰ ধৰা পাঠটোৰ কুৱেশ্যন এনচাৰখিনি আলোচনা কৰিব লৈছোঁ। প্ৰথম প্ৰশ্নটো হৈছে অতি চমুকৈ উত্তৰ দিয়া। কানাই ক নম্বৰ। কানাই বুলি কাৰ কথা কোৱা হৈছে? উত্তৰ, কানাই বুলি শিশু কৃষ্ণৰ কথা কোৱা হৈছে। খ নম্বৰ। লৱণো চোৰ কৃষ্ণই গোপীৰ মুখত কি সানি দিছিল? উত্তৰ, লৱণো চোৰ কৃষ্ণই গোপীৰ মুখত লৱণো সানি দিছিল। গ নম্বৰ। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? উত্তৰ, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হৈছে নামঘোষা। ঘ নম্বৰ। অহি বান্ধি হবক থানে আওৰ নাহি বুলি কোনে কাক কৈছিল? উত্তৰ, আওৰ নাহি বুলি মাতৃ যশোদাই কৃষ্ণক কৈছিল। ২ নম্বৰ। ইহা শুনি চিন্তা শোকতে জীৱে পৰম হৰষিত হৈল, কোনে কাৰ আৰু কি কথা শুনি হৰষিত হৈছিল? উত্তৰ, এদিন পুৱাতে ওলাই যোৱা কৃষ্ণ সন্ধিয়ালৈকে ঘূৰি নহা দেখি মাক যশোদাই কৃষ্ণৰ শোকত ব্যাকুল হৈ পৰিছিল। সেই সময়তে এগৰাকী গোপীয়ে তেওঁৰ ওচৰলৈ আহি এইবুলি সান্ত্বনা দিছিল যে তেওঁ কৃষ্ণৰ কাৰণে দুখ কৰিব নালাগে, কাৰণ তেওঁ নিজেই গোৱালিপাৰাত কৃষ্ণক দেখি আহিছিল। কৃষ্ণই এগৰাকী গোপীৰ ঘৰত লৱণো চোৰ কৰি খাওঁতে তেওঁ ধৰা পৰাত চুবুৰীয়া গোপীবিলাকক মাতি দেখুৱালে। কৃষ্ণই নিজৰ হাতত লাগি থকা লৱণখিনি গোপীজনীৰ মুখত সানি দি তেওঁক উভতাই চোৰ সাজিলে। তেতিয়া গোপীগৰাকীয়ে লাজ পাই যাবলৈ ওলালত কৃষ্ণই আঁচলত ধৰি যাবলৈ নিদিলে। তাৰ পাছত গোপীজনীয়ে লৱণো খাবলৈ দিম বুলি কোৱাতহে কৃষ্ণই যাবলৈ দিলে। গতিকে শিশু কৃষ্ণৰ কাৰণে দুখী হৈ যশোদাই মন মাৰি থাকিব নালাগে। তেতিয়া গোৱালীজনীয়ে যশোদাই অতি পুণ্যৰ ফলতহে কৃষ্ণক পুত্ৰ হিচাপে পাইছে বুলি কৈছে। কৃষ্ণৰ এই গোকুলবাসীৰ মাজত আনন্দৰ সঞ্চাৰ কৰে। পুত্ৰৰ সেই শুভ বাৰ্তা শুনি যশোদাই পৰম আনন্দ পালে। ৩ নম্বৰ। হে মাই যশোদে তোহো তাপ তেজহ। যশোদাৰ মনৰ তাপ গুচাবলৈ গোপীয়ে কিয় ক'ব লগা হৈছিল? উত্তৰ, এদিন পুৱাতে ওলাই যোৱা শিশু কৃষ্ণৰ সন্ধিয়ালৈকে কোনো সন্ধান নোপোৱাৰ বাবে যশোদা শোকত ব্যাকুল হৈ পৰিছিল। তেনে সময়তে এগৰাকী গোপী তেওঁৰ ওচৰলৈ আহি সান্ত্বনা দিছিল যে তেওঁ কৃষ্ণৰ কাৰণে দুখ কৰিব নালাগে, কাৰণ তেওঁ নিজেই গোৱালিপাৰাত কৃষ্ণক দেখি আহিছিল। কৃষ্ণই এগৰাকী গোপীৰ ঘৰত লৱণো চোৰ কৰি খাওঁতে ধৰা পৰাত চুবুৰীৰ গোপীবিলাকক মাতি দেখুৱালে। কৃষ্ণই নিজৰ হাতত লাগি থকা লৱণোখিনি গোপীজনীৰ মুখত সানি দি তেওঁক উভতাই চোৰ সাজিলে। তেতিয়া গোপীগৰাকীয়ে লাজ পাই যাবলৈ ওলালত কৃষ্ণই আঁচলত ধৰি যাবলৈ নিদিলে। তাৰ পাছত গোপীজনীয়ে লৱণো খাবলৈ দিম বুলি কোৱাতহে কৃষ্ণই যাবলৈ দিলে। গতিকে শিশু কৃষ্ণৰ কাৰণে দুখী হৈ যশোদাৰ মন মাৰি থাকিব নালাগে। তাৰ পিছৰ প্ৰশ্নটো আছে, মাক যশোদাই কানাইক লগ পাই কি কথা কৈছিল আৰু কিদৰে চেনেহ প্ৰকাশ কৰিছিল? উত্তৰ, গোৱালিপাৰাত পুত্ৰৰ মুখ দেখি যশোদাই পৰম শান্তি লভিলে। শ্ৰীকৃষ্ণক কোলাত তুলি লৈ ওঠত চুমা খাই পৰম আনন্দ পালে। কৃষ্ণই মাকৰ স্তন পান কৰি কান্দি কান্দি মাকক সকলো কথা ক'লে। তেতিয়া যশোদাই গোৱালীসকলে শ্ৰীকৃষ্ণক চোৰ বুলি কলংক দিয়াৰ বাবে গালি পাৰিছিল। তেওঁ বান্দীসকলৰ ঠাইত আৰু কেতিয়াও আহিব নালাগে বুলি কৃষ্ণক কৈছিল। যশোদাৰ ঘৰত দধি দুগ্ধ লৱণো কোনোৱে খাই শেষ কৰিব নোৱাৰে বুলিও তেওঁ কৈছিল। কৃষ্ণ যশোদাৰ বাবে কোটি পুৰুষৰ দেৱৰো দেৱতা শিৰৰ মুকুট, ডিঙিৰ সাতসৰী বুকুৰ শীতল চন্দন। এইদৰে কৈ মাক যশোদাই কানাইৰ প্ৰতি থকা তেওঁৰ গভীৰ চেনেহৰ কথা প্ৰকাশ কৰিছিল। ইয়াত তোমালোকক কেইটামান মই পৰীক্ষাত আহিবলগীয়া অতিৰিক্ত প্ৰশ্ন দি দিছোঁ, সেইকেইটা চোৱাচোন। ১ নম্বৰটো হৈছে চোৰ ধৰা পাঠটি কাৰ ৰচনা? উত্তৰ, চোৰ ধৰা পাঠটি শ্ৰী শ্ৰী মাধৱদেৱৰ ৰচনা। নম্বৰ 2, মাধৱদেৱৰ নাটসমূহক কি বোলে? উত্তৰ, মাধৱদেৱৰ ৰচিত নাটসমূহৰ একমাত্ৰ দধিমথন বা অৰ্জুন ভঞ্জনৰ বাহিৰে বাকী কেইখনক ঝুমুৰা বুলি কোৱা হয়। 3 নম্বৰ,
ঝুমুৰা কাক বোলে? উত্তৰ, একোটা সম্পূৰ্ণ বিষয়বস্তু বা ঘটনাৰ সলনি ক্ষুদ্ৰ ঘটনা বা পৰিস্থিতিক লৈ ঠেক পৰিসৰত ৰচনা কৰা নাটককেই ঝুমুৰা বুলি কোৱা হয়। 4 নম্বৰ, পঞ্চামৃত কি? এৱা গাখীৰ, দৈ, ঘিউ, মৌ আৰু চেনি মিহলাই কৰা পানীয়ক পঞ্চামৃত বোলে। 5 নম্বৰ, মাধৱদেৱৰ একমাত্ৰ নাটকখনৰ নাম কি? উত্তৰ, দধিমথন বা অৰ্জুন বন্দৰ। 6 নম্বৰ, মাধৱদেৱৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল? উত্তৰ, 1489 চনত লখিমপুৰৰ নাৰায়ণপুৰত মাধৱদেৱৰ জন্ম হৈছিল। যশোদাই কৃষ্ণক ক'ত বিচাৰি পাইছিল? উত্তৰ, যশোদাই কৃষ্ণক গোৱালিপাৰাত বিচাৰি পাইছিল। 8 নম্বৰ, পাতটোত লৱণো চোৰ বুলি কাক কোৱা হৈছে? উত্তৰ হৈছে শ্ৰীকৃষ্ণ।